ৰুমা শইকীয়াৰ কবিতা মই হেনো কন্যা। পৃথিৱীৰ পোহৰ নেদেখা দিনতে আইৰ উমাল গৰ্ভত থিতাপি লওঁতে তেতিয়াই কৰিছিল ষড়যন্ত্ৰ ভ্ৰূণ হত্যাৰ বাবে মোৰ পাষাণ পিতৃ আৰু তেওঁৰ সমাজে। কাৰণ মই হেনো কন্যা, পিতৃৰ বাধা অতিক্ৰমী প্ৰসৱৰ যাতনা গৰকি চেনেহী আই দিলে মোক জনম। হেনো তেওঁৰে মোৰে অভিন্ন বদন, আইৰ নিচুকনিত অপৰিসীম মৰম। কিন্তু আইৰ সুখত পৰিছিল সনা খোচাৰ তৰপ নিৰ্মম, সহিছিল গ্লানিৰ বন্যা। কাৰণ মই হেনো কন্যা। কিয় কৰোঁ জ্ঞান আৰু মনীষাৰ অন্বেষণ? ধৰিব লাগিব মাথো সৃষ্টিৰ বীজ গৰ্ভত ধাৰণ। কিয় লাগে শিক্ষা? কিয় লাগে সমতা? লাগে কিয় স্বাধীনতা? আছে জানো মোৰ স্বতন্ত্ৰতা? কাৰণ মই হেনো কন্যা। সৰুতেই শিকালে মাতৃয়ে, এইটো নাচাবা, তালৈ নাযাবা, সেইটো নকৰিবা আই। যত যিমান আছে নীতি আৰু নিয়ম, তাৰেই বান্ধিছিল মোৰ দুই চৰণ। কাৰণ মই হেনো কন্যা। নহওঁ মাথো যে মই কন্যা, মই দিগ্বিজয়ী। ময়েই পুত্ৰী, ময়েই মাতৃ, ময়েই শক্তি, ময়েই সৃষ্টি। কালৰ আহ্বানত ময়েই সংহাৰী, সুন্দৰ অসুন্দৰৰ ময়েই জন্মদাত্ৰী।